নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, লগতে ভিডিঅ'টো চাই থকা প্ৰত্যেকজন শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আৰম্ভ কৰিম যে আজি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম। সেই টপিকটো হৈছে আমি তিনি খেৰা পূৰণ কেনেদৰে কৰিব পাৰোঁ অতি কম সময়ত, অতি সহজ নিয়মত। তাৰ কাৰণে আমি তিনি খেৰা পূৰণ কৰিব লাগিব। তাৰ কাৰণে মই এটা নাম্বাৰ লৈ ল'ম। আজি ধৰি লোৱা মই 1 to 1 ডাঙৰকে লৈ লওঁ। 1 to 1 লৈছো মই, আৰু 1 3 2 লৈছো। এতিয়া তোমালোকে অংকটো কৰিবলৈ হলে কি কৰিবা? এটা মেথড আছে, স্কুলৰ যিটো শিকোৱা মেথড, সেইমতে কৰিব লাগিব, হয়নে? কিন্তু যদি আমাক কোনোবা কম্পিটিটিভ এক্সামত বা আমাক যিকোনো পৰীক্ষাত যদি লাগা হয়, তেতিয়াহ'লে তুমি কম সময়ত কৰিব লাগিব। তো কম সময়ত কৰিবলৈ হলে তুমি কি কৰিব লাগিব? এক্সট্ৰা নিয়ম জনাটো বাধ্যতামূলক। তো এক্সট্ৰা নিয়ম জানিবৰ কাৰণে তোমালোকে মই প্ৰথমতে কৰি চাওঁ, তাৰপিছত তোমালোকক দেখুৱাই দি আছো, অৰ্থাৎ কেনেকে কৰিলো মই। চোৱা, ষ্টেপ আছে ইয়াতে 5টা। 1 2 3 4 5। অকমান টান আছে, কাৰণ তিনি খেৰা পূৰণ যিহেতু ষ্টেপ বিলাক অলপ বেছি থাকে। দুই খেৰা পূৰণৰ ষ্টেপ কম আছিলে, আৰু সেইটো অলৰেডি মই ভিডিঅ' দিয়া আছে, তোমালোকে চাই ল'বা। তো আমি তিনি খেৰা পূৰণত যিহেতু যাম, তো এই নাম্বাৰ কেইটা দেখিছা তোমালোকে, 1 to 1 আৰু 1 3 2। এই নাম্বাৰ কেইটাক তোমালোকে প্ৰতিটো বিন্দু বুলি ধৰি লোৱা। ধৰি লোৱা এইটো বিন্দুত 1, এইটোতো 1 থাকিব, অৰ্থাৎ 1 1 আছে যে 1 1 দিছো, 2 আছে, 3 আছে, দি দিছো, তাৰপিছত 1 আছে, 2 আছে, দি দিলো। এতিয়া চোৱা, প্ৰথম কাম হ'ব যে তুমি 2 আৰু 1ক পূৰণ কৰিব লাগিব। কাক? 2 আৰু 1ক পূৰণ কৰিব লাগিব। 2 1 গুণ কি হ'ব? 2 হ'ব। তাৰ পিছত তোমালোকৰ কাম হ'ব যে ক্ৰছ কানেকশ্যন পূৰণ। দেখিছা, ইয়াতে কোনে আছিলে? 2 আছিল, ইয়াত 3 আছিল, ইয়াত 1 আছিল, ইয়াত 2 আছিলে, হয়নে? অৰ্থাৎ 3 2 1 2 এইকেইটা আছিলে। এতিয়া চোৱা, এই দুটা পূৰণ কৰা। 2 2 গুণ 4, হয়নে? 2 into 2 4। তাৰপিছত 3 into 1, 3 into 1 3। তো তুমি ক্ৰছ পূৰণ কৰিলা, এনেকে কৰি পেলাই যোগ কৰা। 4 আৰু 3 যোগ কৰি দিয়া, কিমান হ'ব? 4 3 7 হ'ল, হয় না? ঠিক আছে, সেইটো ইয়াতে পাবা। যদি ছাৰ মই যদি 17 পাওঁ, তেতিয়াহ'লে তুমি 7 বহাবা, 7 1 থৈ দিবা। নেক্সট ষ্টেপত সেইটো যোগ কৰি দিবা। বুজি পাইছানে? ধৰি লও তুমি 11 পালা, 1 বহালা, 1 হাতে যাব। হাতে যাতে নেক্সট ষ্টেপ যেতিয়া কৰিবা, তাৰে লগত যোগ কৰি দিবা, হৈ যাব সেইটোৱে। তো নেক্সট আমাৰ ষ্টেপ আছে যে 3। এইটো ষ্টেপ অকমান মন কৰিবা। 3 খলপীয়া হয়। প্ৰথম তুমি এই দুটা পূৰণ কৰিব লাগিব, অৰ্থাৎ এই দুটা। 3 2 গুণ কিমান পালা? 6, 3 নম্বৰ ষ্টেপত। 3 2 গুণ 6, আৰু এই দুটা পূৰণ কৰা। 1 1 গুণ 1, 2 1 গুণ 2, অৰ্থাৎ তুমি কিমান পালা? 6 7 8 9। যদি একবাৰ হাতে থাকিল হয়, তেতিয়াহ'লে মই ইয়াত যোগ কৰিলো হয়। যিহেতু আমাৰ হাতে নাই, গতিকে ইয়াত ডাইৰেক্ট আমি কি বহাব পাৰো? 9 বহাব পাৰো। হ'ল? তাৰপিছত 4 নম্বৰ ষ্টেপটো চোৱা। 4 নম্বৰ ষ্টেপটো আছে কাষৰ দুটা পূৰণ কৰিব লাগিব, অৰ্থাৎ 1 2 1 3। ইয়াতে কিনি আছে? 1 আৰু 2 আছে, আৰু ইয়াতে আছে 1 আৰু 3 আছে, হয়নে? তো 1 আৰু কি আছে? 2 আছে, 1 আৰু 3 আছে নে? তো কি কৰিম আমি? 3 1 গুণ 3 পাতিম, 3 into 1 3, আৰু 2 1 গুণ 2, 3 2 কিমান হ'ল? 5 হ'ল। 5 আমি ইয়াতে পাতিম। তাৰপিছৰ ষ্টেপটো চাবা, মানে আমি এই দুটা পূৰণ কৰিলো এনেকে। তাৰপিছত আমি কি কৰিম? একদম প্ৰথমৰ দুটা পূৰণ কৰিম। তো প্ৰথমত কোনে কোনে আছে? 1 আৰু 1 আছে। ইয়াত কি আছে? 1 আৰু 1 আছে। 1 1 গুণ কি হ'ব? 1 হ'ব। এতিয়া তোমালোকক আকৌ এবাৰ কৈ দিওঁ মই ষ্টেপ কেইটা। প্ৰথমতে এই যিটো শেষৰ দুটা আছে, এই দুটা পূৰণ কৰিব লাগিব। 1 2
গুণ 2 ক্রস কানেকশন ক্রস পূরণ তোমার 2 2 গুণ 4 3 1 গুণ 3 4 3 7 এইবার আকৌ তিনিটা এই দুটা আগে 3 2 গুণ 6 2 1 গুণ 2 1 1 গুণ 1 কিমান হল 9 এইবার আকৌ সাইডৰ খিনি 3 1 গুণ 3 2 1 গুণ 2 3 3 2 2 5 হল 5 বহালো আর এবার শেষৰ দুটা ইয়াতে গুণ 1 হল বলে স্যার কেতিয়াবা যদি আমার এনেকুৱা হয় যে এটো আমি 9 নাপাই যদি মই 15 পাও তেতিয়াহলে ইয়াত 5 পাবা 5 বহাবা তুমি আর এক কি করিবা একটু তুমি হাতে রাখি থৈ দিবা আর যেতিয়া নেক্সট স্টেপটো করিবা অর্থাৎ যেতিয়া এটো স্টেপ করিবা বা 3 নম্বৰৰ পৰা 4 নম্বৰ করিবা তেতিয়া ইয়াত যিখিনি ক্যালকুলেশন কৰি মান পাবা তাৰে লগত 1 প্লাস কৰি দিবা ধৰিলো ইয়াতে মই 9 নাপাই 19 পাইছিলো 9 বহালো 1 রল ইয়াতে 2 পূরণ 3 5 হইছিল কিন্তু এর একটু এটি 6 হ'ব দিয়া এনেকে কৰিব পাৰে এতিয়া কথাটো হল কি এই অঙ্কটো শুদ্ধ হল নে নাই এবাৰ কৰি চাও মই এবাৰ 1 2 1 1 3 2 2 1 গুণ 2 4 2 3 6 3 1 2 1 2 7 9 5 1 মিলিছে হয় না তো এনেকে কৰিলে তোমাৰ সময় ৰাহি হ'ব আৰু লগতে তুমি কম্পাৰিটিভ এক্সামত যেতিয়া বহিবা এই প্ৰশ্নবিলাক যেতিয়া সলভ কৰিব লগা হ'ব মানে ডাইৰেক্ট সলভ কৰিব নালাগে অঙ্ক এটা কৰাতে কেতিয়াবা লাগিব পাৰে তেতিয়া মানে এইটো বা পৰীক্ষাতে কেতিয়াবা আহিব পাৰে গতিকে যদি তুমি সহজে কৰিবলৈ হয় তেনেহলে তুমি এই নিয়মটোত কৰিব লাগিব আৰু এই নিয়মটোত কৰিলে তোমাৰ সহজ হ'ব এতিয়া বলে স্যার এইটো কিমানত খাটিব গোটেই অঙ্কতে অর্থাৎ 3 ডিজিট যিমান অঙ্ক আছে গোটেই বিলাকত খাটিব কিন্তু খালি প্র্যাকটিস কৰিব লাগিব এইখিনি তোমালোকে লিখি লবা লৈ পেলাই এনেকে প্র্যাকটিস কৰিব লাগিব এটা অঙ্ক মই দি দিও যদি কৰিবা পাৰিলে কমেন্টত শুদ্ধ উত্তৰটো দি দিবা এটো অঙ্ক মোক কমেন্টত পাৰিলে কৰি দিবা আৰু এইখিনি অল ওভাৰ নিয়ম আছিল এনেদৰে যদি আমি অঙ্ক কৰো তেতিয়া হলে আমি সময়ও ৰাহি কৰিব পাৰিম আৰু তুমি স্মার্ট ম্যাথছ ঠিক অবলম্বন কৰিলা তোমাৰ টাইম ৰাহি হ'ব আৰু পারফেক্ট হ'ব সো এইখিনি আছিল আজিৰ ভিডিওটো তো যদি ভাল লাগিল লাইক কমেন্ট শেয়ার সাবস্ক্রাইব সবখিনি কৰি দিবা আৰু যোনে কিবা যদি ডাউট থাকে তেতিয়াহলে কমেন্টত সুধিবা